আনুষ্ঠানিকতা কাক বোলা হয়? চলি অহা প্ৰথা, এৰাব নোৱাৰা সমাজৰ ৰীতি নীতি, সমাজৰ স্বীকৃতি প্ৰাপ্তিৰ বাবে কৰা আয়োজন, লোকচক্ষুত হেয় নহ'বৰ বাবে কৰা কৰ্ম, বিধিসন্মত ব্যৱস্থাৰ বাবে লোৱা চৰকাৰী বেচৰকাৰী ব্যৱস্থাসমূহ আদি আনুষ্ঠানিকতাৰ গণ্ডিৰ ভিতৰত পৰে। ব্যক্তি, পৰিয়াল, মিতিৰ কুটুম, বন্ধু বান্ধৱ, সমাজ আদি বিভিন্ন উদ্দেশ্য আৰু কাৰণত আমি আনুষ্ঠানিকতাৰ পন্থা গ্ৰহণ কৰোঁ। আনুষ্ঠানিকতাৰ বিষয় কাৰণসমূহ ভিন্ন হ'ব পাৰে। যেনে ব্যক্তিগত বা পৰিয়ালৰ লোকে কাৰোবাৰ বিয়াৰ পূৰ্বে বিয়াঘৰলৈ গৈ খবৰ লোৱাৰ আনুষ্ঠানিকতা, বেমাৰৰ খবৰ লোৱা, ভাল কৰ্মৰ খবৰ লোৱাৰ আনুষ্ঠানিকতা, শুভেচ্ছা দিয়া, আশীৰ্বাদ দিয়া, ধৰ্মীয় কামত পালন কৰা আনুষ্ঠানিকতা, বিপদত মাতষাৰ দিয়াৰ আনুষ্ঠানিকতা, এৰাব নোৱাৰা ৰাজহুৱা সভালৈ যোৱা আনুষ্ঠানিকতা আদি এশবিধ বিষয়ত আমি আনুষ্ঠানিকতা পালন কৰোঁ। আনুষ্ঠানিকতা বিধিসন্মত নৈতিকতা সম্বন্ধীয় পৰম্পৰা সম্বন্ধীয় প্ৰধানত হয়। এই আনুষ্ঠানিকতাৰ কৰ্মসমূহ সমাজৰ এৰাব নোৱাৰা অংগ। ইয়াত আৱেগ, শ্ৰদ্ধা, মৰম, আন্তৰিক শুভেচ্ছা, আন্তৰিকতা দিয়া, আশীৰ্বাদ সাধাৰণতে থাকে বুলি ক'ব নোৱাৰি। নগ'লে নকৰিলে ভাল হ'ব জানো ধৰণৰ চিন্তাধাৰাৰ দ্বাৰা এনে আনুষ্ঠানিকতাসমূহ পালন কৰা হয় বা আওপকীয়াকৈ নিজৰ বা পৰিয়ালৰ কোনো স্বাৰ্থসিদ্ধিৰ চিন্তা চৰ্চাও থাকে। এইধৰণেও সমাজ চলি আছে, থাকিব, য'ত প্ৰশ্ন কৰাৰ অৱকাশ নাই। আপুনি মই সকলোৱেই এই পথৰেই পথিক। আনুষ্ঠানিকতা কেমেৰাৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হয়। মন্ত্ৰী, বিধায়ক, নেতা, পালি নেতা, নেতৃস্থানীয় ব্যক্তি, আমোলা বিষয়া, বিখ্যাত প্ৰখ্যাত ব্যক্তিৰ পৰা আমি সাধাৰণ মানুহলৈকে এই বিষয় বিভিন্ন কাৰণত বিশেষ এই আনুষ্ঠানিকতাৰ মাজত থাকোঁ। চাকৰিটো কোনে পাব ঠিক হৈ আছে, এই যে পৰীক্ষা পাতিছোঁ, কেৱল ফৰ্মেলিটি বা আনুষ্ঠানিকতাহে। এনেদৰেই বলি দিয়া হয় অনেকক। আনুষ্ঠানিকতাত আৱেগ, অনুভূতি, আন্তৰিকতা, পাপ পুণ্য আদিৰ কথা উদ্ভৱ নহয়। এই ধৰাত উপলব্ধ সকলো জীৱৰ ভিতৰত কেৱল মানৱ প্ৰাণীয়েই আনুষ্ঠানিকতা পালন কৰে। ক্ষমতাশীল উৰ্বৰ মস্তিষ্কৰ প্ৰাণী হিচাপে কেৱল মানুহৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য। উল্লেখ কৰা হওক যে সৃষ্টিকৰ্তাই এই ধৰাত সৃষ্টি কৰা জীৱসমূহক প্ৰদান কৰা স্বাভাৱিক প্ৰবৃত্তিসমূহ মানৱ প্ৰাণীকো দিছে। তাকে লৈ আন আন জীৱসমূহ এক নিৰ্দিষ্ট সময়লৈকে বৰ্তি থাকে। কিন্তু মানৱ প্ৰাণীও বাচি থাকে যদিও নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা জীয়াইও থাকে, য'ত প্ৰকৃতিৰ কৰণীয় প্ৰায় শূন্য। তাতে উৎপন্ন হয় আনুষ্ঠানিকতা। আন্তৰিকতা বুলি কওঁতে উল্লেখিত দিশ বা বিষয়সমূহত হৃদয়ত উৎপন্ন হোৱা আৱেগ, অনুভূতি, মৰম, স্নেহ, দয়া, ভালপোৱা, সহানুভূতি, শ্ৰদ্ধা, হৰ্ষ, বিষাদ আদিৰে কৰা কৰ্ম বা আচৰণৰে কথা বুজায়। এই ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে মাতৃ স্নেহে, যাক কোনো দ্বিধা বা সন্দেহৰ পৰা মুক্ত বুলি ক'ব পাৰি। মাতৃস্নেহ কেৱল মানৱ প্ৰাণীৰ ক্ষেত্ৰতে দেখা নাযায়, সকলো প্ৰাণীৰ ক্ষেত্ৰত কম বেছি পৰিমাণে ই উপলব্ধ। তাৰোপৰি কোনো কোনো ক্ষেত্ৰত বন্ধু বান্ধৱ, মিতিৰ কুটুমৰ ক্ষেত্ৰত, বিশেষ ব্যক্তিৰ ক্ষেত্ৰত সুখত দুখত আন্তৰিকতা স্বতঃস্ফূৰ্তভাৱে
প্ৰকাশ হয়। প্ৰেমতো বহু ক্ষেত্ৰত আন্তৰিকতা দেখা যায়। জনা যায় আনন্দ, ভয়, খং, ৰাগৰ উৎস এমিগডালাই মগজুৰ বহিৰ্ভাগ বা কৰ্টেক্সলৈ সংকেত পঠায় আৰু যি সচেতনতাক নিয়ন্ত্ৰণ কৰে। এই সংকেত থালামুছৰ পৰা স্বতঃস্ফূৰ্ত নাৰ্ভাছ ব্যৱস্থালৈ পঠাই আমাৰ মাংসপিণ্ডই শাৰীৰিক প্ৰক্ৰিয়াৰ সৃষ্টি কৰে। মুঠতে মগজুৱে আৱেগ অনুভূতিক জন্ম দিয়ে। গতিকে আমাৰ মগজুত চিন্তা হোৱা ধৰণ নিৰ্ভৰ কৰে আমাৰ আন্তৰিকতা ক'ত, কেতিয়া, কাৰ প্ৰতি থাকে বা নাথাকে। স্বাভাৱিক প্ৰবৃত্তিৰ ক্ৰিয়াৰো ইয়াত কৰণীয় আছে। কোনো ক্ষেত্ৰত আনুষ্ঠানিকতাৰ দ্বাৰাও আন্তৰিকতা প্ৰকাশ পায়, যেনে পৰিয়ালৰ কোনো লোকৰ জন্মদিন, মৃত্যুৰ অনুষ্ঠান ইত্যাদিৰ যোগে। গতিকে দেখা গ'ল সকলো আনুষ্ঠানিকতাত আন্তৰিকতা নাথাকিলেও কিছু ক্ষেত্ৰত থকাটো নুই কৰিব নোৱাৰি। ধন্যবাদ।